Hello everyone, মই ধৰিত্ৰী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেল ধৰিত্ৰীস ব্লগ এণ্ড কিচেনলৈ আৰু আজি মই লৈ আহিছো এটা ধুনীয়া গাহৰি মাংসৰ সালাডৰ ৰেচিপি তেন্তে বলকচোন পলম নকৰি মইনো কেনেকৈ সালাড বনালো চাও সালাড বনাবৰ বাবে লাগতিয়াল বস্তুখিনি হৈছে এইখিনি নেমু বিলাহী অকণমান ব্যৱহাৰ কৰিম কেপচিকাম ধনিয়া পিয়াজ জলকীয়া আৰু মই আদা নহৰুৰ বাবে এটোৱে ব্যৱহাৰ কৰিম মই এতিয়া এখন তাৱা পাতি লৈছো ইয়াতে মই মাংস দুখৰ দি দিম তেল ব্যৱহাৰ নকৰো এয়া দেখিছে মই এনেকৈ মাংস পিস দি দিছো ইয়াতে যেহেতু গাহৰি মাংসত তেল থাকে গতিকে ইয়াত মই তেল দি লোৱা নাই হেৰি তাৱাখনত এয়া দেখিছে মই এখন ঢাকনিৰে ঢাকি দিছো এনেকৈ অলপ সময় থৈ দিম এটা সাইড ৰঙা হ'বলৈ দিম তাৰ পিছত লুটিয়াই দিম এয়া চাও এটা সাইড ৰঙচুৱা পৰিলে আৰু মই অকণো তেল ব্যৱহাৰ কৰা নাছিলো এতিয়া দেখিছে তেল বহুত ওলালে এতিয়া আনফালেও আনটো সাইডেও অলপ সিজিবলৈ দিম এয়া মোৰ মাংস পিস ৰেডি হৈ গ'ল সালাডৰ বাবে আৰু বাকি লাগতিয়াল এই যিখিনি সামগ্ৰী আছিল সেইখিনি মই কাটি ললো এয়া মিহি মিহিকৈ কাটি লৈছো এতিয়া অলপ মাংস পিস ঠাণ্ডা হৈ লওক তাৰ পিছত ভালদৰে কাটি লম জুখমতে এখিনি মই প্ৰথম এনেদৰে কাটি ললো তাৰ পিছত আকৌ মই এখিনি অলপ সৰু সৰু কৰি দিম এতিয়া গুটেইখিনি কাটা মেলা হৈ গ'ল এতিয়া ভালদৰে মিক্স কৰি লম গুটেইখিনি এয়া আমাৰ সালাড ৰেডি হৈ গ'ল আৰু ইয়াত মই আদা নহৰু পেষ্ট ব্যৱহাৰ নকৰিলো কাৰণ কেঁচা কেঁচা গোন্ধ এটাও আহিব পাৰে এখন সালাডখিনিৰ ওপৰত অলপ জালুকৰ গুড়া ছটিয়াই দিছো জালুকৰ গুড়া দিলে ভাল লাগে এয়া আজি আমাৰ সালাডৰ ৰেচিপি কেনেকুৱা লাগিলে ভিডিওটো জনাবলৈ নাপাহৰিব আৰু আপোনালোকেও এনেধৰণে ট্ৰাই কৰি চাব খাবলৈ খুব সোৱাদ হয়